ইহঁতৰ মানে অৱতাৰ ল'লে মানে হৰি চেঞ্জ কৰে বোলে তাৰ পাছত মানে কেতিয়াবা ইহঁতি শ্মশান ঘাটলৈ বহে কেতিয়াবা হেৰি বৌদ্ধ অৱতাৰো হয় শিৱা তেনেকুৱা পৰিৱেশ ইয়াত বাসস্থান কৰা শিৱৰ পুণ্যভূমি বুলি কয় বিশ্বত ৰেকৰ্ড হৈ থকা ঠাই আৰুনো কি কয় আৰু বিশেষকৈ মানে এনে তিৰুপতি মন্দিৰটোৰ নাম অৰিজিনেলি কি হয় পশুপতিনাথ মন্দিৰ কিমান চনত হৈছিলে এইখিনি চনত ধেৰ সত্যযুগৰ বুলি প্ৰমাণ পাওঁ আমি নেপালী আৰু কিবা উদ্দেশ্য আছে নেকি মন্দিৰৰ উদ্দেশ্য ভগৱানে অৱতাৰ কৰা ঠাই ইয়াত আহি মানে সেৱা কৰিলে মানে প্ৰতিফল পোৱা যায় বুলি প্ৰমাণিত হোৱা গৈছে কিন্তু মোৰো প্ৰতিফল মই পাইছে ন মই প্ৰতিফল পাই আছোঁ সেইকাৰণে তাত গোটেইখিনি এৰি ইয়াত বহি আছোঁ ভালদৰে সেৱা কৰিলে ফলপ্ৰাপ্ত হয় নহয় বুলি মনত সংকোচ লৈ কৰে নহয় তেতিয়া একো কামত নাই মই ইমানেই জানো নাপালে গ'ল কেলে তাত গাইজনীয়ে গাখীৰ দিয়া থাকে এদিন গাখীৰ নিদিলে গ'ল তাৰ পাছত কি হ'ল বুলি সিহঁতে সোধা বতৰা কৰোঁতে তাত গৈ গাখীৰ হৰাই শিৱলিংগত এৰি দিয়ে সেইখিনি প্ৰমাণ পোৱা গৈছেগৈ এইখিনি ঠাইত নাপালে আপুনি এইটো কোনফালে থাকিলে এইখিনি শ্মশান ঘাটৰ সিপাৰলৈ আছে দিনত আহে আপুনি মই দেখুৱাই দিব পাৰিম